গাইজ আপোনালোকে হেৰি পটাৰ মুভিখনত ইনভিজিবল ক্লথখন চাগে আপোনালোকে নিশ্চয় দেখিছে, কিন্তু আপোনালোকে জানেনে এনেকুৱা এটা ইনভিজিবল ক্লথ ৰিয়েল লাইফতো আছে। হয়, আপুনি ঠিকেই শুনিছে। এজন ইণ্ডিয়ান চেফ চিডিকিয়ে এই ক্লথটো আৱিষ্কাৰ কৰি উলাইছে। এই ক্লথটোক কিছু নাম দিয়া হৈছে আৰু এই ক্লথটো এটা স্কাৰ্ফ হিচাপত আছে। আৰু এই স্কাৰ্ফখনৰ গুণ হ'ল যদি কোনোবাই এই স্কাৰ্ফখন উৰি ফটো ক্লিক কৰে তেনেহ'লে ফটোখনত সেইজন মানুহৰ ফটো নাহে, অকল স্কাৰ্ফখনৰে ফটো আহে। এয়া এই ক্লথত লাগি থকা নেনো ৰিফ্লেক্টৰৰ কাৰণে হয়। কোনোবা আপোনালোকে বহুতো ধুনীয়া ৰং বিৰঙৰ ফুল দেখিছে চাগে, কিন্তু কেতিয়াবা এনেকুৱা ফুল দেখিছে নেকি যাৰ ভিতৰত কেঁচুৱা বাচ্চা পোৱা যায়? এই ফুলবোৰৰ ভিতৰত সঁচাকৈতো কেঁচুৱা বাচ্চা পোৱা নাযায়, কিন্তু ইয়াৰ ভিতৰৰ আকৃতি দেখি এনেকুৱা লাগে যে এই ফুলবোৰৰ ভিতৰত সৰু কেঁচুৱা বাচ্চা শুই আছে। এই ফুলটোৰ নাম হ'ল এনগ্লুয়া ইনফ্লৰা। এই ফুলটো সাধাৰণতে কম্বোডিয়া, ভেনেজুৱেলা আৰু ইকুৱাডৰত পোৱা যায়। আপোনাৰ ইনফৰমেটিভ ভিডিঅ' চাই কেনেকুৱা লাগিল মোক জনাব। ভাল লাগিল মোৰ চেনেলটো শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।